Hello guys, para mana মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক এনুকা এটা ভয়ানক বস্তু দেখাবলৈ গৈ আছো যিটো বস্তু দেখি আপোনালোকে মোক ক'ব লাগিব দোস্ত আহক কিনো ভয়ানক বস্তু আমি আপোনালোকক নিশ্চয় দেখুৱাম আহক আমি দেৰি নকৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওঁ ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভাল লাগে আৰু লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব তো দোস্ত আহক আৰু আমি এনেকৈ ভিডিঅ'টো আগুৱাই লৈ গৈ থাকোঁ আৰু কি ক'ম আৰু মানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু মানে কিনো ভয়ানক বস্তু আপোনালোকে চাব দেখুৱাম আৰু আহক এনেকৈ গৈ থাকোঁ পুৰা নিশ্চয় চাই থাকিব মোৰ চেনেল অবিনাশ ভাই আৰু এনেদৰে গৈ আছোঁ এই দুটা হ'ল মোৰ দৃষ্টি হে দোস্তি হাম নেহি তৰেংগে চাওক এনেকৈ আহি পাই গ'লোহি শিমলু তল আৰু শিমলুডাল পাই গৈছোঁহি একদম পুৰা শিমলুডাল পাই গৈছোঁহি চাওক আমাৰ শিমলুডালখন আপোনালোকে চাব নিশ্চয় ভাল নে বেয়াটো কমেণ্ট কৰি জনাব দোস্ত আহক দেখুৱাই আছে আমাৰ শিমলুতল Seti আৰু এনেকৈ আহি আছোঁ চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু এনেদৰে গৈ আছোঁ যিহেতু আমাৰ বাইক নাই সেইকাৰণে পূৰা চাইকেল মাৰি আহিছোঁ লং পেণ্টটো পিন্ধি এনে মই হাফ পেণ্ট বনাব পাৰোঁ ভিডিঅ'বিলাক আৰু আজি লং পেণ্টেৰে বনাইছোঁ যিহেতু ৰাস্তাটো আজি বহুত দূৰ যাব লাগিব সেইকাৰণে ভিডিঅ'টো চাওক নিশ্চয় আৰু আজি ভিডিঅ'টো পূৰা তামান এনজয় হ'বতো কেনেকুৱা এনজয় ভিডিঅ'টো চাই লওক পূৰা তামান এনজয় হ'ব তো আহক আমি দেৰি নকৰি ভিডিঅ'টো একেবাৰে সম্পূৰ্ণকৈ চাই লওঁ তো এনেদৰে আহি পাই গ'লোহি মাছজাজৰি তো এয়া হৈছে আমাৰ মাছজাজৰি তো ভিডিঅ'টো চাওক কেনেকুৱা আমাৰ গাঁৱৰ ঠাইবোৰ আৰু কিমান সুন্দৰ ঠাইটো চাওক আপোনালোকক নিশ্চয় দেখুৱাই গৈ আছোঁ মই অবিনাশ ভাই তো অবিনাশ ভাই নিশ্চয় ছাপোৰ্ট কৰিব আৰু এনেদৰে আহি পাই গ'লোহি আমাৰ মাছ গাঁও তো আৰু বহুত দূৰ যাব লাগিব যিহেতু আমাৰ পানীলে জেগা এতিয়াও বৰ্তমান পূৰা নাই আৰু এনেদৰে গৈ আছোঁ পূৰা চাইকেল মাৰি পেডেল মাৰি একদম পূৰা তামান আৰু এনেদৰে পূৰা আৰু এনজয় কৰি গৈ আছোঁ ভয়ানক বস্তু চাবলৈ কাৰণে কি ভয়ানক বস্তু চাওক নিশ্চয় সম্পূৰ্ণকৈ এইটো মোৰ পূৰা তামান মজা ভিডিঅ' হ'বলৈ গৈ আছে তো ভিডিঅ'টো চাওক নিশ্চয় ভাল পাব চাই আৰু আপোনালোকক নেদেখা বস্তু দেখুৱাম ভিডিঅ'টোত নিশ্চয় সম্পূৰ্ণকৈ চাই থাকক তো আহক আমি ভিডিঅ'টো আৰু অলপ আগুৱাই যাওঁ তো নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব যিহেতু অবিনাশ ভাই মোৰ নাম তো
তো আহক আমি আগুৱাই যাওঁ আৰু এয়াই হৈছে আমাৰ মাছ জাজৰি যিহেতু জাজৰি ফাইনেলি পাই গৈছোহি আৰু অলপ যাব লাগিব দোস্ত আপোনালোকক দেখাবলৈ গৈ আছে এনেকুৱা এটা ভয়ানক বস্তু যিটো বস্তু আপোনালোকে দেখি মোক নিশ্চয় কমেণ্ট কৰিবই লাগিব তো আহক আমি পূৰা ফাইনেলি গৈ থাকোঁ এতিয়া এনেদৰে গৈ থকা হৈছে যিহেতু আৰু দূৰ আছে ৰাস্তাটো চলো এয়া হৈছে মোৰ লগৰ দুইটা পূৰা চাইকেল মাৰি মাৰি পেডেল মাৰি মাৰি গৈ আছে আৰু মই চাওক পূৰা ছিংগল গৈ চাওক মোৰ পিছফালে কোনো নাই পূৰা ছিংগল গৈ আছোঁ যিহেতু ভিডিঅ' বনাই গৈ আছোঁ তো পূৰা ছিংগল মানুহ হ'ব লাগে ন সেইকাৰণে আৰু ভাল আৰু বাইক এখন হ'ব লাগে যিহেতু ৰাইডাৰ বনিব বহুত মন আছে যিহেতু আৰু এনেদৰে পূৰা চাইকেল মাৰি গৈ আছোঁ তো চাওক পূৰা এয়া পেডেল মাৰি মাৰি এনেকৈ গৈ আছোঁ যিহেতু আপোনালোকক ভয়ানক বস্তু দেখাবলৈ গৈ আছোঁ এনেকুৱা এটা ভয়ানক বস্তু চাওক আমি আৰু অলপ আগুৱাই যাওঁ গৈ আছোঁ গাইছ এইখিনিতে মই আজি আপোনালোকক এটা গান গাই শুনাম তো গানটো শুনি নিশ্চয় ভাল পাব তো আহক মই ষ্টাৰ্ট কৰোঁ গানটো যিহেতু ভাদ মাহ আহি পাই আছে সেইকাৰণে আৰু এইটো গান গাইছোঁ মই শুনক ভাদ মাহত মগুমাহ কাতি মাহত মাটিমাহ ভাদ মাহত মগুমাহ কাতি মাহত মাটিমাহ আৰু এইটো হৈছে মোৰ পূৰা ভাদ মাহৰ চং যিহেতু গান আৰু এনেদৰে আমি গৈ আছোঁ আপোনালোকক ভয়ানক বস্তু দেখাবলৈ এটা খুৰুংগাৰ মাজেদি বহুত কিবা কিনি কৰিব পাৰে দোস্ত আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এনেদৰে আমি ভিডিঅ'টো পূৰা আগুৱাই লৈ গৈ আছোঁ যিহেতু পূৰা দূৰ আছে যিহেতু বহুত দূৰ আছে ৰাস্তাটো আৰু মোৰো খুব ভাগৰ লাগিছে যিহেতু আপোনালোকে নিশ্চয় লাইকসমূহ কৰি দিব অলপ সহায় কৰিব মোকো ছাপোৰ্ট কৰি যাব আৰু এনেদৰে গৈ আছোঁ এয়াই হৈছে আমাৰ জাজৰি আহি পাই গৈছে ফাইনেলি জাজৰি নহয় মাজগাঁও আহি পাই গৈছে ফাইনেলি আৰু বেছি দূৰ নাই যিহেতু পাই যাম আৰু আমাৰ ভয়ানক বস্তু আপোনালোকক দেখুৱাম তো নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আহক এনেদৰে আমি আহি আছোঁ যিহেতু আমাৰ গাঁৱৰ পৰা বহুত দূৰ আছে ৰাস্তাটো সেইকাৰণে আৰু এনেদৰে আহি আছোঁ পূৰা বহুত কষ্ট হৈছে এই ভিডিঅ'টো বনোৱা তো মোৰ এইকণ সহায় অলপ কৰি দিব আপোনালোকে নিশ্চয় আৰু এনেদৰে আহি আছোঁ যিহেতু মাজগাঁওখন বহুত ডাঙৰ গাঁও সেইকাৰণে আৰু গৈ আছোঁ আৰু এনেদৰেই আপোনালোকক ভয়ানক বস্তু দেখাবলৈ লৈ গৈ আছোঁ তো নিশ্চয় কিনো ভয়ানক বস্তু আপোনালোকে চাব আৰু এটা খুৰুংগাৰ মাজেদি বহুত কিবা কিনি কৰিব পাৰে তো কিনো কিবা কিনি কৰিব পাৰে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব আহক আমি এনেদৰে ভিডিঅ'টো আগুৱাই লৈ গৈ থাকোঁ দোস্তি আৰু এনেকৈ গৈ আছোঁ পূৰা জমনি কৰি কৰি আপোনালোকক দেখুৱাই আৰু এনেদৰে আহি আছোঁ আপোনালোকক ভয়ানক বস্তুটো দেখাবলৈ কাৰণে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব আৰু খুব ধুনীয়া বস্তু হয় সেইটো বস্তু এনেদৰে আপোনালোকক দেখুৱাম আৰু বহুত কষ্ট কৰি দেখুৱাম আপোনালোকক যিহেতু মোৰ আৰু এনেদৰে গৈ আছোঁ পূৰা ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু এটা লাইক কৰি দিব তো আহক আমি এনেদৰে ভিডিঅ'টো পূৰা গৈ থাকোঁ আৰু এনেদৰে আমি পূৰা জমনি কৰি গৈয়ে আছোঁ যিহেতু নিশ্চয় আমাৰ জেগা পাই গৈছোঁহি আৰু অলপ যাব লাগিব তাৰপিছতে আমাৰ ভয়ানক বস্তু আপোনালোকে দেখাবলৈ পাব গাইছ আহি
ফাইনেলি পাই গ'লোহি আপোনালোকৰ ভয়ানক বস্তুটো চাওক এয়া হৈছে ভয়ানক বস্তু চাওক এয়া হৈছে সোমবাৰে আৰু ডাঙৰকৈ কটা হয় ভয়ানক বস্তু আৰু ওচৰলৈ যাব নোৱাৰিম যিহেতু তো গাইছ চাওক কিমান ধুনীয়াকৈ ধুনুখন বনোৱা হৈছে আৰু ইয়াৰ হৈছে ভয়ানক বস্তু যিহেতু দোস্ত ফাইনেলি ভিডিঅ'টো সম্পূৰ্ণকৈ বনোৱা হৈ গ'ল যিহেতু আজি মই ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ নেক্সট এদিন আহি আপোনালোকক দেখুৱাম যিহেতু মই ধুতি পাঞ্জাবী পিন্ধি অহা নাই সেইকাৰণে ভিতৰত সোমাব নিদিলে আৰু সেইকাৰণে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ নিশ্চয় অলপ ভালকৈ দেখাম বুলি আপোনালোকক ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু নকুল বদলৈ বুলি এটা ইউটিউব চেনেল আছে ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে চেনেলটো অলপ সহায় কৰিব ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু এয়া আছিল মোৰ ভিডিঅ' জয় হিন্দ